আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মালাই কোফ্তা ৰেচিপি। মালাই কোফ্তা আজি মই ভেজ আৰু এগ দুইটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে দেখিয়ে গম পাইছে কিমান বেছি টেষ্টি হৈছিলে আৰু এনেদৰে বনাই খালে আপোনালোকে গমেই নাপাব যে ৰেষ্টুৰেণ্টৰ হয় নে ঘৰতে বনোৱা হয় আৰু অতি সাধাৰণভাৱে ঘৰতে থকা সামগ্ৰীয়ে বনাব পাৰিব এইটো ৰেচিপি। আৰু বলক আগবাঢ়ো ভিডিঅ'টোলৈ, কেনেকৈনো বনালোঁ আপোনালোককো শ্বেয়াৰ কৰিম। আৰু কোফ্তাৰ কাৰণে মই এইফালে ৰেডি কৰি লৈছোঁ এয়া ফুলকবি অলপ, বন্ধাকবি অলপ আৰু লৈছোঁ গাজৰ আৰু বিন। আপোনালোকে যিকোনো চব্জি ল'ব পাৰিব, আপোনালোকে যি ভাল পোৱা চব্জি কিবা ল'লেও হ'ব। আৰু মই এতিয়া এইখিনি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত দি মিক্স কৰি ল'ম। আপোনালোকে বিচাৰি মন কৰিলে মানে সৰু সৰুকৈ কাটিও ল'ব পাৰিব, নহ'লে এনেদৰেও কৰিব পাৰিব, নহ'লে চপাৰ থাকিলে চপ কৰি ল'বও পাৰে। আৰু মই ৰেডি কৰি লৈছোঁ এইফালে বইল আলু 3টা আৰু 2টা কাচকল বইল কৰি লৈছোঁ আৰু 3টা ডিম। আৰু মই দুটা ধৰণে বনাম, আপোনালোকক আগতে কৈছোঁ। আৰু যিহেতুকে মোৰ মায়ে নাখায় আলু, সেইকাৰণে বনাম মই কাচকলৰ দ্বাৰা এটা আৰু এটা বনাম মই আলুৰ দ্বাৰা। এয়া প্ৰথমতে মই এটা আলু এনেদৰে ভালদৰে ৰুকনিৰ দ্বাৰা ৰুকি লৈছোঁ। আপোনালোকে মন কৰিলে পিটিকা কৰিও ল'ব পাৰিব, মানে চামুচৰ দ্বাৰা। ৰেডি হৈ যোৱাৰ পাছত মই এইফালে কাচকল দুটাও ঠিক একেদৰে ৰুকি ল'ম। আৰু এতিয়া মই ইয়াৰ লগত এড কৰিম এয়া মিক্স কৰি ৰখা ভেজখিনি। আৰু এতিয়া মই দি দিম এটা দুইখিনিতে মই সমান সমান পৰিমাণে দি দিম। আৰু আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব, চব্জিখিনি দিয়াৰ আগতে যাতে মানে মিক্স কৰাৰ আগতে বা গ্ৰাইণ্ড কৰাৰ আগতে যদি আপোনালোকে তিতাকৈ থাকে তেতিয়াহ'লে চব্জিখিনিত বেছি পানী সোমাই যাব আৰু তেনেকৈ হ'লে বহুত বেছি কষ্ট হয় বনাওঁতে। সেইকাৰণে পাৰিলে শুকুৱাই ল'ব, তাৰ পাছতহে মিক্স কৰিব। তাৰপাছত মই এড কৰিম ইয়াৰ লগত ধনিয়া, কটা ধনিয়া অলপ। আৰু দুইখিনিতে মই সমান সমান পৰিমাণে দিছোঁ, আপোনালোকে নিশ্চয় দেখিছে। আৰু এইফালে মই কটা জলকীয়া দি দিছোঁ, মিহি মিহিকৈ কটা কেঁচা জলকীয়া। আৰু দি দিম লগত মই অলপ গৰম মছলা, ½ টেবুল স্পুন গৰম মছলা দি দিছোঁ। আপোনালোকে যদি মছলা খাই বেছি ভাল পায় তেতিয়াহ'লে আৰু বেলেগ যি মছলা খাই ভাল পায় আপোনালোকে এড কৰিব পাৰিব। আৰু ধনিয়া জিৰা পাউডাৰো এড কৰিব পাৰিব, মই কিন্তু নিদিওঁ, একেবাৰে চিম্পুলকৈ বনাওঁ আজি। আৰু মই এড কৰিম লগত অলপ আদা নহৰু পেষ্ট মই দুইখিনিতে সমান সমান পৰিমাণে মানে ½ টেবুল স্পুন দি দিছোঁ। আৰু মই অলপ দি দিছোঁ ৰেড চিলি পাউডাৰ প্ৰায় ½ টেবুল স্পুনকৈ ব্যৱহাৰ কৰিছোঁ। আৰু দি দিছোঁ প্ৰয়োজন মতে নিমখ। এতিয়া মই এড কৰিম কৰ্ণফ্ল'ৰ পাউডাৰ মই দি দিছোঁ 2 আৰু 1 টেবুল স্পুন দি দিম, মানে 3 টেবুল স্পুন দি দিছোঁ। আৰু দুইখিনিতে মই সমান সমান পৰিমাণে দিছোঁ আৰু 3 টেবুল স্পুন। তাৰ পাছত প্ৰয়োজন হ'লে মই আৰু অলপ দি দিম। আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। দেখিছে হাতেৰে মিক্স কৰি দিছোঁ, হাতেৰে মিক্স কৰিলে ধুনীয়াকৈ মিক্স হৈ যাব, সেইকাৰণে এনেদৰে কৰিছোঁ। আপোনালোকে মন কৰিলে চামুচেও মিক্স কৰিব পাৰিব। আৰু এইফালে আলু দিয়াখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে এইখিনি, আৰু মই কাচকল দিয়াখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। দুইখিনি মোৰ ৰেডি হৈ গৈছে, দেখিছে। আপোনালোকে যদি মঠোতে বা মানে মিক্স কৰোঁতে অলপ ঢিলা পায় তেতিয়াহ'লে অলপ তাত আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰিব। আৰু মই এতিয়া হাতত অলপ তেল লগাই লৈছোঁ। এতিয়া মই বনাম কোফ্তাৰ কাৰণে এইখিনি লাড্ডু বনাম। কৰি ৰখা ডিম এটা মই এনেদৰে সৰু সৰুকৈ কাটি এনেকৈ টুকুৰা কৰি লৈছোঁ আৰু দি দিছোঁ তাত অলপ নিমখ প্ৰয়োজন মতে মানে ছটিয়াই দিছোঁ। আৰু আপোনালোকে কিন্তু মন কৰিলে কোফ্তাৰ লাড্ডু নবনাই আপোনালোকে যিকোনো শ্বেপেই বনাব পাৰিব, আপোনালোকৰ নিজৰ ওপৰত কথা। আৰু মই এতিয়া বনাম এনেদৰে, আপোনালোকে জোখটো মানে নিজৰ মতেও ল'ব। আৰু মই বহুত বেছি ডাঙৰ নকৰোঁ, কাৰণ বহুত বেছি ডাঙৰ কৰিলে ভিতৰখিনি সিজোতে অলপ টাইম লাগিব। আৰু মানে তেলত ডুবাই দিলে যিহেতুকে ভাল হ'ব কোফ্তাটো, সেইকাৰণে দেখিছে ৰেডি হৈ গৈছে মোৰ এইফালে ভেজ কোফ্তা। আৰু মানে আলু নিদিয়া কাচকল দিয়াখিনি ইফালে ছাইডৰখিনি আছে। এতিয়া গোটেইখিনি মই এনেদৰে বনাই ল'ম। আৰু গোটেইখিনি মানে মই মাজতে অলপ এগ দিও বনাম, আপোনালোকক কৈছিলোঁ মই এগ দি বনায়ো দেখাম আপোনালোকক। আৰু এতিয়া মই বনাম মাজত এগ দি বনাম। আৰু কাটি ৰাখিছিলোঁ যে মই এগখিনি সৰু সৰুকৈ, আৰু তাৰ মই এটুকুৰা এনেদৰে লৈ লৈছোঁ, মাজত দি দিছোঁ। আৰু তাৰ ওপৰত মই পুনৰ দি দিম পেষ্টটো, মানে আলুৰ আৰু চব্জিৰ, আৰু এনেদৰে ধুনীয়াকৈ ৰাউণ্ড কৰি দিম। দেখিছে আপোনালোকে। আৰু আপোনালোকে দেখিছে একেখিনি সামগ্ৰীৰে মানে এগো বনাব পাৰি, তেনেকৈ ভেজো বনাব পাৰি। আপোনালোকে নিজৰ মতে বনাব, মানে যি খাই ভাল পায় আপোনালোকে। আৰু এইফালে এইটো ৰেডি হ'ল। আৰু এতিয়া মই বইল কৰি ৰখা ডিমৰ বগা অংশখিনি এনেদৰে ৰুকনিৰে ৰুকি লৈছোঁ। আৰু ৰুকনিৰে অলপ সময় ৰুকি তাৰ লগত মই এড কৰি দিম, মানে মিক্স কৰি দিম এইখিনি আলু পেষ্টখিনিৰ লগত। আপোনালোকে যদি ভেজ বনায় তেতিয়াহ'লে আপোনালোকে ডিমৰ সলনি ব্যৱহাৰ কৰিব পাৰিব পনীৰ থাকিলেও আপোনালোকে এনেদৰে দি দিব পাৰিব, খুব ধুনীয়া হয় খাবলৈ এনেদৰে পনীৰ দিলে। আৰু মই ধুনীয়াকৈ এইকেইটাও লাড্ডু হিচাপে বনাই ল'ম, বেলেগ শ্বেপ নিদিওঁ, আজি মই এনেদৰে বনাইছোঁ। আলু দিয়া কোফ্তাখিনি মোৰ ৰেডি হৈ গ'ল। এইফালে এতিয়া মই কাচকল দি বনোৱাৰ কোফ্তাখিনি ৰেডি কৰি লওঁ। দেখিছে এগ আধা ফাল মই এনেদৰে বগা অংশখিনি এনেদৰে ৰুকনিৰে ৰুকি এতিয়া মিক্স কৰি লৈছোঁ। পুনৰ মই এইখিনি একেধৰণে বলছ বনাই ল'ম। আৰু এইফালে মই গোটেইখিনি কোফ্তা বলছ ৰেডি হৈ গৈছে।
এতিয়া মই কোফটা বলছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মই পাতি লৈছোঁ এখন কেৰাহী। মই লোহাৰ কেৰাহী ব্যৱহাৰ কৰিছোঁ কাৰণ লোহাৰ কেৰাহীৰ হিটটো ধৰি ৰাখে যে বেছি টাইম, সেইকাৰণে ফ্ৰাই কৰিবলৈ ভাল। আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিছোঁ ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে মন কৰিলে মিঠাতেলো ব্যৱহাৰ কৰিব পাৰিব। আৰু তেল গৰম হোৱাৰ লগে লগে মই দি দিছোঁ ভেজ কোফটাখিনি। আৰু প্ৰথমতে মই ভেজ কোফটাকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া এনেদৰে দি দিছোঁ। আৰু আপোনালোকে মন কৰিলে চামুচেৰেও দিব পাৰিব, হাতেৰে দিবলৈ অসুবিধা পালে। আৰু যিহেতুকে মই তেল অলপ বেছিকৈ দি লৈছোঁ, সেইকাৰণে কোফটাখিনি মই অলপ বেছিকৈ দি দিম, একেলগে ধুনীয়াকৈ ফ্ৰাই হৈ যাব। আৰু কোফটা আপোনালোকে প্ৰথমতে এটা বা দুটা দি চাই ল'ব। যদি ভাঙি যোৱা নিচিনা দেখে তেতিয়াহ'লে তাত আৰু অলপ ময়দা বা কৰ্ণফ্ল'ৰ দি ধুনীয়াকৈ সানি পুনৰ লাডু বনাই ল'ব। আৰু মোৰ ধুনীয়াকৈ ছেটিঙত আছে, সেইকাৰণে মই কৰিব লগা হোৱা নাই। এয়া দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ আছে। ইফালে কোফটাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এয়া দেখিছে ধুনীয়াকৈ ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া কোফটাখিনি মই তেলৰ পৰা উঠাই ৰাখিম আৰু গোটেইখিনি কোফটা একেধৰণে ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰা প্ৰায় হৈয়ে গৈছে। এয়া দেখিছে এইখিনি হৈছে কাচকল দিয়া কোফটাখিনি, আৰু এইখিনিও ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া এইখিনি তেলৰ পৰা উঠাই ৰাখিম। এতিয়া ব'লক যাওঁ কোফটাৰ কাৰণে গ্ৰেভিখিনি বনাই লওঁ। আৰু কোফটা গ্ৰেভিৰ কাৰণে মই ৰেডি কৰিবৰ কাৰণে এইফালে এখন কেৰাহী পাতি ইয়াত মই 2 টেবুল স্পুন জোখত দি দিছোঁ ৰিফাইন অইল। আৰু তেল গৰম হোৱাৰ লগে লগে মই ইয়াত দি দিম এয়া ৰেডি কৰি ৰখা কাজুকেইটা প্ৰথমতে। আৰু দেখিছে আপোনালোকে মই বিলাহী কাটি লৈছোঁ 2টা ৰাফলি, আৰু 2টা পিঁয়াজ আৰু অলপ কাজু। আৰু এতিয়া প্ৰথমতে তেল গৰম হোৱাৰ পিছতে দি দিছোঁ কাজুখিনি ৰঙা পৰি গৈছে। আৰু এতিয়া মই এড কৰি দিছোঁ এয়া পিঁয়াজ কাটি ৰখা। পিঁয়াজখিনি অলপ ভজাৰ পাছতে মই এড কৰি দিছোঁ এয়া বিলাহীকেইটা ৰাফলি কাটি ৰখা। আৰু ভাজি থাকোঁতে মই অলপ প্ৰয়োজন মতে দি দিছোঁ নিমখ, আৰু দি দিম অলপ হালধি। আৰু আপোনালোকে মই আগতেও কৈছোঁ একেবাৰে চিম্পুলকৈ বনাম, যদি আপোনালোকে মন কৰে মছলা এড কৰিব পাৰিব। আৰু 3-4 মিনিটমান গোটেইখিনি ভালকৈ মই ভাজি ল'লোঁ। আৰু এয়া দেখিছে সিজা নিচিনা হৈ গৈছে। এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ দি মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া মিক্স কৰি ল'লোঁ, আৰু ৰেডি হৈ গ'ল পেষ্টখিনি। আৰু এতিয়া মই পুনৰ এখন কেৰাহী পাতি এয়া দি দিছোঁ মই 1 টেবুল স্পুন জোখৰ ৰিফাইন অইল। আৰু এতিয়া মই গৰম তেলত দি দিম এয়া অলপ পাঁচফোৰণ, 2টা লং আৰু এটা ইলাচি, আৰু দি দিম 2 খিলা তেজপাত। আৰু এতিয়া ইয়াৰ লগত এড কৰিম এয়া পিঁয়াজ, বিলাহী আৰু কাজুৰ যিটো পেষ্ট বনাই ৰাখিছিলোঁ, মানে মিক্সাৰ গ্ৰাইণ্ডাৰত দি এই পেষ্টখিনি মই এতিয়া দি দিছোঁ তেলত। আৰু পেষ্টখিনি ভাজি থাকোঁতে মই ইয়াৰ লগত দি দিছোঁ এয়া 1/2 টেবুল স্পুন জালুকৰ গুড়ি, দিম ৰেড চিলি পাউডাৰ 1/2 টেবুল স্পুন এয়া। আৰু এতিয়া পুনৰ গোটেইখিনি মই ভালদৰে ভাজি থাকিম অলপ টাইম, মানে 2-3 মিনিটমানলৈকে। আৰু এইফালে পেষ্টখিনি ভজা হৈ গৈছে, দেখিছে ধুনীয়া কালাৰ এটা আহি গৈছে। আৰু এতিয়া মই এড কৰিছোঁ এয়া মিক্সাৰ গ্ৰাইণ্ডাৰতে অলপ পানী মিক্স কৰি পানী অলপ দি দিছোঁ। আৰু কোফটাৰ কাৰণে গ্ৰেভিখিনি যিমান ডাঠ বা পাতল লাগে আপোনালোকে নিজৰ প্ৰয়োজন মতে ল'ব। মই বেছি পানী নিদিওঁ, মানে বেছি পাতল নকৰোঁ, সেইকাৰণে মই গ্ৰেভিটো ইমানতে ৰাখিম। আপোনালোকে নিজৰ প্ৰয়োজন মতে গ্ৰেভিটো হিচাপত পানী দিব। আৰু কোফটাৰ কাৰণে এফালে মোৰ ৰেডি হৈ গৈছে গ্ৰেভিখিনি। এতিয়া মই গেছৰ ফ্লেমটো বন্ধ কৰি ল'ম। গেছৰ ফ্লেমটো বন্ধ কৰি লৈছোঁ, মানে আপোনাৰ যদি আমি ইয়াত ক্ৰীম বা গাখীৰ দি দিওঁ তেতিয়াহ'লে ফাটি যাব পাৰে, সেইকাৰণে গেছৰ ফ্লেমটো বন্ধ কৰি মই এতিয়া এড কৰি দিছোঁ এয়া গাখীৰৰ সৰৰ, মানে গাখীৰৰ ওপৰৰ যিটো ডাঠ অংশ তাৰ মই 3 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে গাখীৰ দিব নিবিচাৰিলে ইয়াৰ লগত ক্ৰীম ব্যৱহাৰ কৰিব পাৰিব। আৰু কোফটাৰ কাৰণে ফাইনেলি গ্ৰেভিখিনি ৰেডি হৈ গ'ল। যিহেতুকে এতিয়া গ্ৰেভিখিনি বহুত গৰম হৈ আছে, সেইকাৰণে কোফটাকেইটা ইয়াৰ ওপৰত দি নিদিওঁ। যদিহে আপুনি লগালগ খায় তেতিয়াহ'লে ছাৰ্ভ কৰিব পাৰিব। যদিহে অলপ দেৰিকৈ খাওঁ বুলি ভাবে তেতিয়াহ'লে ফ্ৰাই কৰি থোৱা কোফটাকেইটাৰ ওপৰত ইয়াৰ গ্ৰেভিখিনি গৰম কৰি ওপৰত দি দিলেও হৈ যাব। নহ'লে যদিহে ইয়াত ডুবাই থৈ দিয়া হয় তেতিয়াহ'লে কোফটাকেইটা খাবলৈ বেয়া হ'ব, ঢিলা নিচিনা হৈ যাব পাৰে, সেইকাৰণে। আৰু এটা মই বাউল লৈ ইয়াতে মই ব্যৱহাৰ কৰিছোঁ ভেজ কোফটা মই লৈ লৈছোঁ 4টা। আৰু এতিয়া মই ইয়াৰ ওপৰত দি দিম এয়া গৰম কৰি ৰখা গ্ৰেভিখিনি। এনেদৰে দিলে খাবলৈ আপোনালোকে ভাল পাব। আৰু যিহেতুকে গৰমে গৰমে খাই বেছি ভাল লাগিব কোফটাকেইটা, সেইকাৰণে এনেদৰে ছাৰ্ভ কৰিলে বেছি সুবিধা পাব খাবলৈ। মই আগতে কৈছিলোঁ বেছি গৰমত দি দিলে যিহেতুকে কোফটাকেইটা নহ'লে ঢিলা হৈ যাব পাৰে। এইফালে মই ৰেডি কৰি লৈছোঁ এয়া কোফটা, আৰু আপোনালোকে দেখিয়ে অনুমান কৰিব পাৰিছে সঁচাকৈ খাবলৈ কিন্তু বিৰাট ধুনীয়া হয়। এনেদৰে আপোনালোকে খাই চাব পাৰিব। আৰু মই ইয়াত ডেক'ৰেশ্যনৰ কাৰণে ওপৰত মই অলপ এনেদৰে গাখীৰৰ সৰ দি দিছোঁ। আৰু মই ওপৰত ব্যৱহাৰ কৰিম অলপ কটা ধনিয়া। আপোনালোকে ধনিয়া যদি বেয়া পায় তেতিয়াহ'লে ইয়াত কাচুৰি মেথিও অলপ ব্যৱহাৰ কৰিব পাৰিব। মই দেখিছে এয়া এটা কোফটা মই ভাঙি দেখাই দিছোঁ, ৰ'ব এয়া চাওক। ইয়াত এইখিনি ভেজ কোফটা আছিলে, এয়া ধুনীয়াকৈ ৰেডি হৈ গৈছে। আৰু আপোনালোকেও নিশ্চয় এবাৰ এনেদৰে ট্ৰাই নকৰাকৈ নাথাকিব। আৰু যদিহে ৰেচিপিটো অলপ হ'লেও ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে।